হেল্ল' ষ্টুডেণ্টছ, আজি আমি ক্লাছ 7 ছ'চিয়েল ছায়েন্সৰ 8 নম্বৰ পাঠ উত্তৰ পূব ভাৰত এই লেচনটোত যিখিনি প্ৰশ্ন আছে প্ৰশ্নসমূহ আজি আলোচনা কৰিম। অনুশীলনীৰ 1 নম্বৰ প্ৰশ্নত আছে উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যক আগতে নেফা বুলি জনা গৈছিল? উত্তৰ হ'ব অৰুণাচল প্ৰদেশক আগতে নেফা বুলি জনা গৈছিল। নেক্সট প্ৰশ্ন, কোনখন ৰাজ্যৰ ঠেক সমভূমি অংশই উত্তৰ পূব ভাৰতক ভাৰত ভূখণ্ডৰ লগত সংযোগ কৰিছে? উত্তৰ হ'ব পশ্চিমবংগৰ ঠেক সমভূমি অংশই উত্তৰ পূব ভাৰতক ভাৰত ভূখণ্ডৰ লগত সংযোগ কৰিছে। নেক্সট প্ৰশ্ন, উত্তৰ পূব ভাৰতৰ প্ৰধান নদী কেইখন আৰু কি কি? উত্তৰ হ'ব উত্তৰ পূব ভাৰতৰ প্ৰধান নদী কেইখন হ'ল বৰাক আৰু ব্ৰহ্মপুত্ৰ। নেক্সট প্ৰশ্ন চোৱা, পাহাৰীয়া অঞ্চলতকৈ সমভূমি অঞ্চল কৃষি কাৰ্যত আগবঢ়া কিয়? ইয়াৰ উত্তৰ হ'ব পাহাৰীয়া অঞ্চলতকৈ সমভূমি অঞ্চল কৃষি কাৰ্যত আগবঢ়া কিয়নো সমভূমি অঞ্চলত কৃষি কাৰ্যৰ সঁজুলিসমূহ অতি সহজে ব্যৱহাৰ কৰিব পাৰি। তাৰোপৰি সমভূমি অঞ্চলত কৃষিত পুখুৰী, জলাশয়, নদীৰ পৰা পানী যোগানৰ ব্যৱস্থা সুবিধাজনক। আনহাতে পাহাৰীয়া অঞ্চল উচ্চ হোৱা বাবে কৃষি কাৰ্যৰ সঁজুলিসমূহ ওপৰলৈ কঢ়িয়াই লৈ যোৱাত অসুবিধা হয়। জলসিঞ্চনৰ ক্ষেত্ৰতো যথেষ্ট অসুবিধা হয়। পাহাৰীয়া অঞ্চলৰ জলবায়ু সকলো কৃষিৰ বাবে অনুকূল নহয়। ইয়াত স্থানান্তৰিত কৃষি অথবা ঝুম খেতি কৰা হয়। নেক্সট প্ৰশ্ন, উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্য উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া? উত্তৰ হ'ব অসম। নেক্সট প্ৰশ্ন 2 নম্বৰত চোৱা, পাহাৰীয়া অঞ্চলত কেনেধৰণে খেতি কৰা হয়? উত্তৰ হ'ব পাহাৰীয়া অঞ্চলত স্থানান্তৰিত খেতি বা ঝুম খেতি কৰা হয়। প্ৰতি বছৰে হাবি বন কাটি মাটিখিনি মোকলাই খেতি কৰা হয়। আলু, কচু, হালধি, কল, তিল আদি খেতি কৰা হয়। 2-3 বছৰ খেতি কৰাৰ পিছত সেই ঠাই এৰি আন ঠাইলৈ খেতি স্থানান্তৰিত কৰা হয়, কাৰণ পাহাৰীয়া অঞ্চলৰ পথাৰত পানী জমা কৰি ৰাখিব নোৱাৰি। জলসিঞ্চনৰ ক্ষেত্ৰতো যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। ইয়াত কিছু পৰিমাণে বেদিকা কৃষিও কৰা হয়। পাহাৰীয়া এঢলীয়া মাটিত খাপ কাটি বেদিকা কৃষি কৰা হয়। নেক্সট প্ৰশ্ন 3 নম্বৰত চোৱা, খালী ঠাই পূৰ কৰা। প্ৰথম প্ৰশ্ন আছে উত্তৰ পূব ভাৰতৰ 7খন ৰাজ্যৰ মুঠ মাটিকালি ডেছ বৰ্গ কিলোমিটাৰ? উত্তৰ হ'ব 2,62,179 বৰ্গ কিলোমিটাৰ। নেক্সট, ভাৰতৰ উত্তৰ পূব অঞ্চল ডেছ উত্তৰ অক্ষাংশৰ পৰা ডেছ উত্তৰ অক্ষাংশলৈ বিস্তৃত? ইয়াত হ'ব ভাৰতৰ উত্তৰ পূব অঞ্চল 20 ডিগ্ৰী। ইয়াৰ ডিগ্ৰীৰ চিম্বলটো দিয়া হোৱা নাই, তোমালোকে দি ল'বা। 20 ডিগ্ৰী উত্তৰ অক্ষাংশৰ পৰা 29 ডিগ্ৰী 30 মিনিট উত্তৰ অক্ষাংশলৈ বিস্তৃত। নেক্সট চোৱা, উত্তৰ পূব মৌচুমী বতাহ ডেছ কালত বয়? উত্তৰ হ'ব উত্তৰ পূব মৌচুমী বতাহ শীতকালত বয়। নেক্সট চোৱা, উত্তৰ পূব ভাৰতত মুঠতে ডেছখন ৰাজ্য আছে? ইয়াৰ উত্তৰ হ'ব উত্তৰ পূব ভাৰতত মুঠতে 7খন ৰাজ্য আছে। নেক্সট চোৱা, ডেছ উত্তৰ পূব ভাৰতৰ একেবাৰে দক্ষিণ ফালে থকা ৰাজ্য? উত্তৰ হ'ব মিজোৰাম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টি চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা।